Hello my YouTube family, welcome back to Life with Chaya and কি খবৰ আপোনালোকৰ ভালে আছে বুলি আশা কৰিছোঁ আৰু আজিৰ ডেটটো হৈছে 15 ছেপ্টেম্বৰ আৰু 15 ছেপ্টেম্বৰৰ দিনা মই যাবলৈ লৈছোঁ ঘৰলৈ ঘৰৰ পৰা কল আহিছে ঘৰলৈ যাবলৈকে এফালে আমি যাম মানে সেইটো ভিডিঅ'টো মই দিম আপোনালোকক সেইটো চাব আপোনালোকে ব্লগতে চাব কিন্তু আজি মই এতিয়া বৰ্তমান যাবলৈ লৈছোঁ ঘৰলৈ তলত সাইন কৰি লওঁগে সাইন কৰিবলৈ মই মানে একদম ৰেডি আৰু ওলাই মেলি তো এতিয়া যাওঁ বলক তলত সাইনটো কৰি লওঁগে আজি দিনটো চাই গৈ থাকক মোৰ ভিডিঅ'টোৰ জৰিয়তে বলক তেতিয়াহ'লে যাওঁ অবো হ সাইন কৰিবলৈ আহিছো ডায়েৰীখন নিয়া নাই যে ক'ত চুকত দেখিলো সাইন কৰিলো এতিয়া যাওঁ ঘৰলৈ বলক সৰু ষ্টন হয় পিছফালে চাই ল এইটো বহুত ডাঙৰ পিন্ধিবলৈ এইটো চব এনেকুৱা দিয়ক একদম সৰু টাইপৰ পিছফালটো এইযোৰ মই ইয়াৰ পৰাই নিয়া এইযোৰ চক এইযোৰ মই ইয়াৰ পৰাই নিয়া চুটি মানে কি বুলি ক'ম এনেকুৱাই আছিলে নেকি মোৰ মতে এনেকুৱা এইটো চক এই বস্তুটো অকণমান ডাঙৰ মানে এইটো ক্ষীণ লাগে সেইটো শকত মানে সেইটো কথা কৈছোঁ এইটো শকত নিচিনা দেখাইছে এই লাঠি ইয়াৰ লাঠিকেইটা চক এইটো বেছি সৰু নেকি অঁ সেনেকুৱাই খালি এইটো চক আকৌ এইটো অকণমান কলা নালাগে মোক হোৱাইটত লাগে বৰ সৰি যায় পাছফালে টিকটটো হৈ গ'লে বুলিলে আৰু আপোনালোকে মোৰ ভিডিঅ' চাইছে আৰু মোৰ ভিডিঅ'ত নাজিৰা ব্ৰিজখন যদি নেদেখে হ'বনে বাৰু হয়নে নহয় তেতিয়াহ'লে এইখন চাওক আমাৰ নাজিৰা ব্ৰিজ এতিয়া মই শিমলুগুৰি পালোহি আৰু শিমলুগুৰিত মই এই কাপোৰৰ দোকান এখনত সোমাইছোঁ ইয়াত আচলতে লাৰ্ণিঙৰ কাপোৰৰ পৰা আদি কৰি আপুনি দেখিব পাইছে কিমান ডিজাইনৰ কাপোৰ ইয়াত পোৱা হয় আপুনি ইয়াত লেহেংগাৰৰ পৰা আদি কৰি চব ধৰণৰ মানে যেনেকুৱা ধৰণৰ আপুনি ডিজাইনৰ কাপোৰ চিলাবলৈ বিচাৰোঁ ইয়াতে কাপোৰ পোৱা যায় আৰু বহুত ভাল ভাল কোৱালিটিত পোৱা যায় মই নিজেও ইয়াৰ পৰা বহুতবাৰ কাপোৰ কিনিছোঁ আৰু লগতে পটিৰ পৰা আদি কৰি ধুনীয়া বুটামৰ পৰা আদি কৰি চবেই এভেইলেবল এইখন দোকানত আপোনালোকে আহিব পাৰে আৰু ইয়াৰ এড্ৰেছটো আপোনালোকক দি দিছোঁ আমাৰ শিমলুগুৰিত মলয় হোটেলৰ একদম ফ্ৰণ্টৰ যিটো গলি সেইটো গলিৰ 2খন বা 3খন দোকানৰ পাৰ হৈ পিনে প্ৰথম যিখন কাপোৰৰ দোকান তাতেই আচলতে এইখন দোকান আছে আৰু এতিয়া মোৰ কামৰ বস্তুকেইটা মই লৈ ল'লোঁ তাৰপিছতে এখন বাছ ৰখি আছিলে তো বাছত উঠি ল'লোঁ চিটো পালোঁ আৰু ইমান গৰম লাগিছে বাছখন ৰখাই থৈ দিলে বহুত বেছি গৰম লাগে সেইটোৱে ৰৈ আছোঁ কিন্তু এতিয়া বাহিৰলৈ যদি চাওঁ বৰষুণ পেলাইছে যদিও বা বৰষুণ পেলাইছে তথাপিতো গৰম একেই একদম গপগপনি এটা উঠি আছে যাৰ কাৰণে মানে একদম কিবা কিবি লাগি গৈছে আৰু কেতিয়া যায় লাগি গৈছে বাছখন এতিয়া ফাইনেলি বাছখন চলিছে আৰু আমি ট্ৰেইন ক্ৰচিংটো পাৰ কৰিছোঁ আৰু লাহেকৈ মই মানে বিৰাট এক্সাইটেড হৈ আছোঁ ঘৰ পাবলৈ এনেকুৱা নহয় যে বহুত দিনৰ পাছত গৈছোঁ যি নহওক লাগিলে নিজৰ ঘৰখনৰ পৰা দুদিনো যদি আপুনি আঁতৰি থাকে নহয় বহুত দূৰ যেনেই লাগে বহুত দিন হৈছে যেনেই লাগে আৰু তাৰ লগতে মই বিশেষকৈ মোৰ চুনুজনীৰ কাৰণে মই এক্সাইটেড হৈ আছোঁ মই ঘৰ পাই গ'লোহি বহুত দিনৰ মূৰত ক'ত এমাহে কমপ্লিট নহ'ল পালোহিয়ে ঘৰ আহিলোঁ যেতিয়া ফটককেনে মই কাম এটা কৰি যাওঁ মানে আমাৰ ঘৰতে আমাৰ বৌয়ে মানে মোৰ ভাগৰ বৌয়ে কাপোৰ চাপোৰ চিলাই মানে ঘৰতে চিলাই তো তেওঁক ব্লাউজ এটা চিলাবলৈ দিওঁ কাপোৰ লৈ আহিছোঁ আপোনালোককতো দেখাইছিলোঁ এতিয়া দি দিওঁ চিলাবলৈ প্ৰথমতে এতিয়া ব্লাউজটো চিলাবলৈ দি দিলোঁ
হোৱাইট কালাৰ ব্লাউজ বহুত দিনৰ পৰা লাগে কৈ আছিলোঁ, কিন্তু চিলোৱা হোৱা নাছিলে। 2 কোৱাৰ্টাৰ মানে 2 কোৱাৰ্টাৰৰ ব্লাউজবিলাক পায় দোকানত, কিন্তু কি হয় পিঠিটো উঠা থাকে। তো মোক সেনেকুৱা ভাল নালাগে, অকণমান কটা টাইপৰ লাগে পিঠিটো। তো সেইটো কাৰণে চিলাবলৈ দি দিলোঁ। এতিয়া মই কিবা এটা দেখাম ৰ'ব। চিনো চিনো ভালে থাকিব পাৰে। সেইজনী চাওক, সেইজনী চাওক। জেনি জেনি, আরে না খুলি দিয়া, খুলি দিয়া, জেনি খুলি দিয়া আকৌ হেৰাল। জেনি জেনি খোলাও, খুলি দে। তই কেতিয়া আহিলি? চিনো খোলা। জেনি লখিমীও মাতিছে দিয়া। লখিমী মই আহিছো, মই আহিলো ঘৰলে। পগলা হৈ গৈছে। চিনি ক্লাছ কেতিয়া আহিলি? মোতকৈ আগে তাইহে যাব। কি মই জিগুলি দিনি কি দেখিলে নহয় আমাৰ চুনুৱে কেনেকুৱা কৰে মানুহ আহিলে। এতিয়া তই ইয়াতে বহি থাকিবি নেকি মোৰ লগত? বহি থাকিবি, বহি থাকিবি। নিনি আমাৰ চিনি গুটি দিনি আমাক খজুলি ভাগৱত শুনে হয় নাই? গধূলি ভাগৱত শুনে আমাৰ চিনি। মই কাপোৰযোৰ চেঞ্জ কৰি ল'লোঁ আৰু এতিয়া চাহ খাবলৈ লৈছোঁ। মানে মই চাহ তাত নেখালোঁ আৰু হোষ্টেলত, আৰু তেনেকৈ খোৱাও নহয়, ইমান বনাই মেলি খাই থাকিবলৈ মন নাযায় মোৰ চাহ এটা। যদি খুব কেতিয়াবা মোৰ চোৰ কামুৰে তেতিয়া চাহটো খাওঁ, নোখোৱাও নহয় তেনেকৈ। আৰু নহ'লে মোৰ ৰুমমেট কেইজনী থাকিলে সিহঁতি বনাই মেলি আমি মিলিকৈ খাওঁ আৰু। এতিয়া চাহটো খাওঁ। কাপোৰ এযোৰ আছে দহি বাতিবলৈ দিব লাগে। ঘৰৰ ওচৰতে মানুহ এগৰাকী আছে, তেওঁ দহিটো এদিনতে গাঁঠি দিম বুলি কৈছে আৰু। তো তেওঁ এতিয়া ঘৰৰ সন্মুখৰ পৰা লৈ যাবহি কাপোৰযোৰ, দহি বাতি দিব। অকল চাদৰখনেই আছে, বাকী মেখেলা চেখেলা চিলাই মেলি হৈ গ'ল আৰু। তাৰপিছতে এতিয়া চাহটো খাই লওঁ। তেওঁতো পোৱাহি নাই, পালেহি দি থৈ আহিবগৈ লাগিব আলিত, নহ'লে প্ৰথমতে চাহটো খাই লওঁ। এয়া বাতিত চাহ খোৱা মানুহ, গাখীৰ চাহ খাম। বহুত দিনৰ মূৰত গাখীৰ চাহ খাইছোঁ। তাৰপৰা এইটো চিংৰা খাম, চিংৰা। এতিয়া ময়ো জেলেপি এখন খাম আমাৰ চুনুৰ লগতে ন। তইতো খালি, মই খাওঁ দেই ন চুনি ন। নেজলা আছে চাওক আকৌ চুনু, চুনু মই খাওঁ দেই, মই খাই লৈছোঁ দেই। নেজডাল চাওক, যিমান নাম ল'ব তাৰ সিমান সি নেজ লোৱাব মানে। মই আকৌ এতিয়া ব্লাউজৰ জোখ দিবলৈ যাওঁ। মই মানে অহাবাৰহে এবাৰ কাপোৰৰ জোখ দিছোঁ, এবাৰ আকৌ কাপোৰৰ পিচ দিছোঁ, এবাৰ আকৌ দহি বাতিবলৈ দিছোঁ। সেইবিলাকে কৰি আছোঁ আজি মানে ৰাতিপুৱা শুই উঠাৰ পৰা একদম কাপোৰৰ লগতে লাগি থকা নিচিনা হৈছে আৰু একদম। মানে এন মুহূৰ্তত এই প্লেনিংবিলাক বনিলে এনেকুৱা হয় মানে। কালি ৰাতিহে খবৰ পাইছোঁ। এতিয়া ব্লাউজো দি দিলোঁ, কাপোৰ চিলাই দিব আৰু কাইলৈ মৰ্ণিঙতে গোটেইকেইটা হৈ যাব লাগে, পিন্ধিম আৰু তাৰপৰা। আমাৰ চুনুৱে নেজ লৰাই পিনে সেই চোতালত ৰৈ আছে আৰু মোক চাই আছে। আহা আকৌ চুনু সোণমণিয়ে ভয় কৰে মোলৈ চাই আছে। ধুনীয়াকৈ কৈ দিয়াচোন, কোৱাচোন তোমাৰ ধুনীয়াকৈ নামটো। তোমাৰ নামটো কি কৈ দিয়া? কোৱা আকৌ তোমাৰ নামটো কৈ দিয়া। আছো নন্দিনী। কি খাইছা? চকলেট খাইছা? কেইটা আছে তোমাৰ চকলেট? 2টা আছে চকলেট। 2টা চকলেট 2টা আছে। ক'ত পৰিলানো? স্কুলত পৰিছিলা? হয় নেকি? অঁ, তুমি খেলোতে পৰিলা নেকি? অঁ, খেলিছিলা, দৌৰ মাৰিছিলা মানে তুমি? অঁ, হয় নেকি? অঁ, বেছিকৈ দুখ পালা নেকি? অঁ, কেতিয়া পৰিছিলা?
হয় নেকি অঁ এতিয়া ভাল পালা অঁ কথা একদম চকলেটটো শেষ হৈছেনে চকলেটটো শেষ হৈছেনে ইভিনিং এতিয়া সময়টো একদম মানে সন্ধিয়া মানে পূৰা আন্ধাৰ আৰু 7মান বাজিছে আৰু মই এতিয়া চাহ খাই মেলি বহি আছোঁ অথনি আচলতে আলহী আহিলে তাৰপিছতে অকণমান এনেই ধেমালি ধুমলা কৰিলোঁ পোৱালি এজনী আহিছিলে সেইটোতো দেখালোৱে আপোনালোকক তাৰপিছতে কি হ'ল অকণমান মোবাইল চবাইল চালোঁ মেলিলোঁ তাৰপিছতে আন্ধাৰে হৈ গ'ল এতিয়া চাহ খালোঁ তাৰপিছতে বেলেগ একো নাই কৰিবলৈ আজি তাকে সৰু এটা ভিডিঅ' বনালোঁ আৰু আপোনালোকৰ আগত দিবলৈ কাৰণে আৰু কলেজৰ ভিডিঅ'বিলাকটোতো শেষেই হ'ল অলৰেডি ফ্ৰেচাৰ্ছৰ ভিডিঅ'কেইটা আপোনালোকৰ আগত আপলোড দি দিলোঁ মই আপোনালোকে সেইকেইটা চাইছে যদি কেনেকুৱা পাইছে মোক কমেণ্ট কৰি জনাব আৰু ভাল লাগিছে আপোনালোকৰ ৰেছপন্সবিলাক পাইছোঁ ভাল লাগিছে ভিউজবিলাকো বাঢ়িছে ছাবস্ক্ৰাইবাৰ বাঢ়িছে আৰু আজি এই সৰু ভিডিঅ'টোৰ জৰিয়তে মই আৰু এষাৰ কথা আপোনালোকক কৈ দিব বিচাৰিছোঁ যে এতিয়া এইখিনি হোৱাৰ পিছত আৰু কিছুমান আহি আছে বাৰু ভিডিঅ' নিউ ভিডিঅ' এক্সাইটিং ভিডিঅ' কিছুমান মইতো দি থাকিম আপোনালোকৰ আগত আৰু তাৰ পাছতে অক্টোবৰ মাহটো আহি আছে আৰু অক্টোবৰ মাহটো মোৰ একদম মোৰ নিজৰ মাহ মানে সেইটো নিজৰ মাহ বুলি কিয় কৈছোঁ ফাৰ্ষ্টতো দুৰ্গা পূজা আহি আছে হয়নে নহয় দুৰ্গা পূজাৰ লগতে আহি আছে মোৰ বাৰ্থডে আৰু মই ভাবিছোঁ এইবাৰ অকণমান বাৰ্থডেটো ইউনিক মানে তেনেকৈ একো নহয় যে মই ডাঙৰ পাৰ্টি দিম সেনেকুৱা একো নহয় মই মানে এইটো আপোনালোকৰ পৰা মই এক্সপেক্ট কৰিছোঁ যে মোৰ বাৰ্থডেৰ আগত আপোনালোকে প্লিজ মোক এটলিষ্ট 500 ছাবস্ক্ৰাইবাৰ যাতে হৈ যায় মোৰ চেনেলটোত যদি 500 যদি ছাবস্ক্ৰাইবাৰ হৈ যায় নহয় বহুত থেংকছ সেইটো মানে মোৰ এটা বেষ্ট বাৰ্থডে বুলি মই ভাবিম যে মোৰ বাৰ্থডে আগত মানে 500 পূৰা ফুল ছাবস্ক্ৰাইবাৰ হৈ যায় তো তাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব হয়নে নহয় তেতিয়াহ'লে আপোনালোকে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব যিসকল নতুন হয় আৰু যিসকল আগৰ পৰাই অলৰেডি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিছে তেওঁলোকে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আপোনালোকৰ ফেমিলি ফ্ৰেণ্ডৰ লগত যাতে মোৰ জল্দি 500 ছাবস্ক্ৰাইবাৰ হৈ যায় হয়নে নহয় তো আপোনালোকে প্লিজ মোক ছাপোৰ্ট কৰিব আৰু লৈ আহিম আপোনালোকৰ আগত নতুন ভিডিঅ' আৰু আজি ভিডিঅ'টোত ইমানকৈয়ে আছিলে বহুত বেছি নহয় তথাপিতো কিবা এটা দিবলৈ চেষ্টা কৰিলোঁ যদি ভাল লাগে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট কৰিব আৰু আপোনালোকক পুনৰ লগ পাম মই নতুন এটা ভিডিঅ' তেতিয়ালৈকে আজিৰ ভিডিঅ'ৰ পৰা বাই বাই এণ্ড চি ইউ ইন দ্য নেক্সট ব্লগ